বন্ধুসকল আজি আমি এনে কেইটামান প্ৰশ্ন আলোচনা কৰিম যিকেইটা প্ৰশ্নৰ উত্তৰ দিবলৈ অতি সাৱধান হ'ব লাগে। তেনেহ'লে প্ৰশ্নকেইটা আৰম্ভ কৰিছোঁ। 120 জন যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান দুৰ্ঘটনাত পতিত হ'বৰ দিশত আগবাঢ়িছে। ইঞ্জিনৰ বিজুতি ঘটাৰ ফলত বিমানখন দ্ৰুতগতিৰে আকাশৰ পৰা পৃথিৱীলৈ হৈ পৰিছে। যি ঠাইত বিমানখন ভূপতিত হ'ব সেই ঠাইখন এখন বহুত জনগণৰে পৰিপূৰ্ণ এখন চহৰ। হাজাৰ হাজাৰ মানুহ তাত বাস কৰে। ঠিক সেই সময়তে বিমানখন পতিত হ'লে শ শ হাজাৰ হাজাৰ মানুহে প্ৰাণ হেৰুৱাৰ আশংকা দেখা দিছে। বন্ধুসকল, হাজাৰ হাজাৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিবলৈ এটাই উপায় আছে, বিমানখন আকাশত থাকোঁতে বোমাৰে তাক ধ্বংস কৰি দিয়া। বিমানখন আকাশত থাকোঁতে বোমাৰে তাক বিমানখন ধ্বংস কৰি দিয়া। কিন্তু সেইটো কৰিলে 120 জন যাত্ৰী অগ্নিদগ্ধ হৈ তেতিয়াতে মৰিব, অৰ্থাৎ 120 জন যাত্ৰী জ্বলি মৰি তেতিয়াতে মৰিব। এতিয়া আপুনি কি কৰিব? 120 জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিবনে হাজাৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিব? বন্ধুসকল, আপোনালোকৰ যিজনে এই উত্তৰটো জানে সেইসকলে কমেণ্ট কৰি মোক কমেণ্ট বক্সত ক'লে হ'ল। উত্তৰটো নিশ্চয় ক'ব। তেনেহ'লে নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। 3জন ৰোগীৰ কথা ধৰা হওক। এজন ৰোগী নিশ্চিতভাৱে এসপ্তাহৰ ভিতৰত মৰিব, কিন্তু তেওঁৰ হাৰ্ট আৰু কিডনী সম্পূৰ্ণভাৱে সুস্থ অৱস্থাত আছে। আন এজন ৰোগীৰ দৰকাৰ এটা নতুন হাৰ্টৰ আৰু আনজন ৰোগীৰ বাবে দৰকাৰ এটা নতুন কিডনীৰ। সেই দুটা নাপালে দুয়োজন ৰোগী 3-4 দিনৰ ভিতৰতে মৰিব। তেওঁলোকৰ হাৰ্ট আৰু কিডনী দান দিয়া মানুহ কোনো নাই। এতিয়া যিজন মানুহে এসপ্তাহৰ ভিতৰত মৰাটো 100% নিশ্চিত, অথচ যিজন প্ৰথম মানুহ সেইজন 100% মৰাটো নিশ্চিত। তেওঁৰ হাৰ্ট আৰু কিডনী কাটি আনি যদি আমি তেওঁৰ হাৰ্ট আৰু কিডনী কাটি আনি সেই দুয়োজন ৰোগীৰ গাত জোৰা লগাই দিয়া হয়, তেনেহ'লে তেওঁলোকৰ প্ৰাণ ৰক্ষা হোৱাটো 100% নিশ্চিত। অৱশ্যে আপুনি ধৰক আপুনি এজন ডক্তৰ, এতিয়া আপুনি এতিয়া প্ৰথমজন ৰোগীক প্ৰথমে মাৰি ল'ব লাগিব। এতিয়া আপোনাৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। আপুনি সেই ৰোগীজনক মাৰিবনে, মাৰি মুঠি সেই দুজন ৰোগীক বচাব পাৰিবনে? এতিয়া আপুনি ইয়াৰ উত্তৰটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। এতিয়া আমি আৰম্ভ কৰিছোঁ নেক্সট প্ৰশ্নটো। এজন গেষ্ট্ৰপ অফিচাৰে 10টা শিশুক বন্দী কৰি আনি আন এজন মানুহক কৈছে। এজন জাৰ্মান গেষ্ট্ৰপ অফিচাৰে 10টা শিশুক বন্দী কৰি আনি আন এজন মানুহক কৈছে, আমি বিচাৰি ফুৰা গুপ্তচৰজনৰ নামটো আৰু তেওঁ ক'ত আছে, তেওঁ ক'ত লুকাই আছে সেই কথা তুমি জানা। তাৰমানে এজন ডকাইতি মানুহ বা এজন উগ্ৰপন্থী মানুহে 10টা শিশুক বন্দী কৰি আনি এজন মানুহক কৈছে, আমি বিচাৰি ফুৰা গুপ্তচৰজনৰ নামটো আৰু তেওঁ ক'ত লুকাই আছে সেই কথা তুমি জানা। তুমি যদি তেওঁৰ নামটো নোকোৱা আৰু তেওঁৰ সম্ভেদ নিদিয়া, তেনেহ'লে মই এই 10টা শিশুক গুলিয়াই মাৰিম। মানুহজনে কিন্তু সঁচাকৈয়ে গুপ্তচৰজনৰ নাম আৰু তেওঁৰ কোনো কথাই গম নাপায়। কিন্তু নাজানে বুলি ক'লে সেই অফিচাৰজনে তেওঁক বিশ্বাস নকৰিব আৰু 10টাকৈ নিষ্পাপ শিশুক গুলিয়াই মাৰিব। এনে পৰিস্থিতিত শিশুকেইটাক বচাবৰ কাৰণে মানুহজনে তেওঁৰ চিনি পোৱা যিকোনো এজনৰ মানুহৰ নাম কৈ দিয়াটো উচিত হ'বনে? অৰ্থাৎ মানুহজনে তেওঁৰ চিনি পোৱা যিকোনো এজন মানুহৰ নাম কৈ দিয়াটো উচিত হ'বনে? নামটো ক'লে এজন নিৰপৰাধ মানুহ মৰিব, নামটো নক'লে 10টা নিষ্পাপ শিশু মৰিব। তেওঁ কি কৰা উচিত? আপুনি নিজে কি কৰিব? আপুনি এতিয়া কাৰ নামটো ক'ব? আপুনি চিনি পোৱা যিকোনো এজন বন্ধুৰ নাম ক'ব না আপুনি সেই নিষ্পাপ শিশুকেইটাক বচাব? বন্ধুসকল, যিকেইজনে মোৰ ভিডিঅ'টো চাই আৰু উত্তৰ দিব বিচাৰে কমেণ্ট কৰিব পাৰে আৰু হোৱাটছআপ যোগেও মোৰ উত্তৰটো দিব পাৰে।